হেল্ল' বন্ধুসকল, আপোনালোকে কেনে আছে? আশা কৰিছোঁ নিশ্চয় ভালে আছে। আমাৰ যেটি হেল্ল' ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল, মই আজি আছোঁ মেনকা। তো মেনকৰ পাৰ্কত আমি সোমাইছোঁ। তো আপোনালোকক সকলোবোৰ দেখুৱাম, ইয়াৰ আশে পাশে যিমান আছে। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ফাইনেলি চাওক আমি সোমাই গৈছোঁ। তো আপোনালোকে চাওক, ইয়াত আপোনাৰ ব্ৰিজ আছে আৰু কিছুমান চাবলগীয়া বহুতো বস্তু আছে। তো আপোনালোকে যদি কেতিয়াবা আহে ইয়াত, তো আপোনালোকে সকলোবোৰ চাব পাৰিব। তো ফাইনেলি আমি ইয়াত কালি আমাৰ এটা মিউজিক চেনেলৰ শ্বুটিং আছে। তো আমি সেইকাৰণে ইয়াত আহিছিলোঁ। তো পাৰ্মিশ্যন ল'বলৈ আহিছিলোঁ। তো পাৰ্মিশ্যন অলৰেডি আমি লৈ লৈছোঁ। কালি ইয়াত আমাৰ শ্বুটিং হ'ব। তো চাওক, এই অভাৰ ব্ৰিজৰ ওপৰত চাওক মানুহবিলাক আড্ডা দি আছে। মেনকালৈ কেতিয়াবা যদি আপোনালোকে ইয়াত আহে, তেনেহ'লে এইটো পাৰ্কত আপোনালোকে নিশ্চয় আহিব। ভাল ভাল বস্তু আপোনালোকে ইয়াত দেখিবলৈ পাব। সাগৰ আছে, ইয়াত আপোনাৰ সাগৰৰ বোট আছে। যদি আপোনালোকে বিচাৰে তেনেহ'লে 1 ঘণ্টাত আপোনাৰ 1000 টকাকৈ লয়। আপোনালোকে ফুৰিব পাৰিব। আৰু ইয়াত বহুতো চাবলগীয়া বস্তু আছে। এয়া চাওক, মাজে মাজে আপোনাৰ ব্ৰিজ আছে, তাতো আপুনি এনজয় কৰিব পাৰিব, টাইম পাছ কৰিব পাৰিব। বহুতো ধুনীয়া পাৰ্ক হয়। আপোনালোকে কেতিয়াবা আহিলে নিশ্চয় আহিব এইটো পাৰ্কত। আমি বহুত দিন ধৰি কি ভিডিঅ' আপলোডিং কৰিব পৰা নাই, কিয়নো আমাৰ সময় নাই। ইয়াত কাম কৰি আছোঁ, সেইকাৰণে সময় মেনেজ কৰিব পৰা নাই। সেইকাৰণে ভিডিঅ' আপলোডিং কৰিব পৰা নাই, আপোনালোকক দেখুৱাব পৰা নাই। যিমান পাৰিছোঁ দেখাই আছোঁ আপোনালোকক। ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব। ইয়াত শ্বুটিং কৰাৰ বহুতো ভাল ভাল প্লেচ আছে। সেইকাৰণে আমি এইটো প্লেচ চিলেক্ট কৰিছোঁ যে ইয়াতে কৰিম বুলি ভাবিছোঁ। চাওক কিমান ধুনীয়া হয়। কেমেৰা তেনেকুৱা লাগিছে, আপোনালোকক বাস্তৱত আহিলেতো আৰু ভাল লাগিব। আপোনালোকে নিশ্চয় চাব পাৰিব। এইটো আপোনাৰ গেটত সোমোৱাৰ গেট হয়, পাৰ্কৰ ভিতৰত সোমোৱাৰ গেট হয়। তো আমি মেইন ছাইডটো দেখুৱাইছোঁ, আউট ছাইডটো দেখুওৱা নাই। চাওক বাহিৰৰ দৃশ্য কিছুমান আছে, চাওক বহুতো মানুহ ইয়াত। যদি আপোনালোকে কেতিয়াবা আহে, টিকেটৰ মূল্য ইমান বেছি নহয়, 10 টকা আছে। তো কালি আমি ইয়াত শ্বুটিং কৰিম বুলি ভাবিছোঁ। আমাৰ এটা মিউজিক চেনেল আছে, ৰফিক চপ মিউজিক। আছে কৰিম বুলি ভাবিছোঁ। যদি এইটো পাৰ্কৰ ভিতৰত আপোনালোকৰ সকলোবোৰ ফেচিলিটি এভেইলেবল আছে। আপোনালোকৰ সকলোবোৰ ফেচিলিটি পাই যাব ইয়াৰ ভিতৰত। তো সেইকাৰণে ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী খেলা ধূলা কৰা বহুতো বস্তু আছে ইয়াত। তো কালি আপোনালোকক এইটো ভিডিঅ'ত দেখা পাম। তো আজিলৈকে এইখিনিলৈকে এইটো ভিডিঅ' সমাপ্ত কৰিলোঁ।